হেল্ল' গাইজ, পোনপ্ৰথমতে এটা কথা কৈ লওঁ, মানে আমাৰ যিটো গান আছিল তুমি আছা যেনেকৈ, সেইটো গানটো আজি ভিডিঅ'টো মুক্তি পাইছে। তো আপোনালোকে যদি ইউটিউবত চাৰ্চ কৰি চাব পাৰে তুমি আছা যেনেকৈ বুলি, আৰু যদি চাৰ্চ কৰিব টান পাইছে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যাব, আপোনালোকে লিংকটো পাই যাব, লিংকটোত ক্লিক কৰি চাব পাৰে। তো যাওক, মৰম দিয়ক। তো হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বহুত দিন হ'ল ভিডিঅ'টো দিয়াই নাই মই, যিহেতু আমাৰ গাঁৱতে আজি বিহু আছে। তো ভাবিছিলোঁ অলপমান ভিডিঅ' বনাওঁ, গায়কো আছে যিহেতু। তো বলক আজি বিহু চাওঁ নে কি কয় গাইজ। তো ভিডিঅ'টো চাব, কিন্তু লাইক কৰিব, কমেণ্ট কৰি দিব গাইজ, ঠিক আছে? বলক। অসমীয়া নৱবৰ্ষৰ আপোনালোকক শুভেচ্ছা জনালোঁ, আৰু আপোনালোকে কমেণ্ট কৰি কওকচোন গাইজ, কেইখন বিহু চালে এতিয়ালৈকে? মইতো বহুত চাইছোঁ, বহুত ঘূৰিছোঁ খাই, কিন্তু মই এটাও ভিডিঅ' বনাইছিলোঁ। আজি প্ৰথম ভিডিঅ' বনাম মানে বিহুৰ। তো আপোনালোকে চাব, বহুত দিন হৈছে ব্লগ চগ দিয়া নাই। তো আপোনালোকে চাব দেই, মৰম দিব অলপমান গাইজ, আৰু গানটোকো মৰম দিব দেই। বলক, মানে আহি আছে এতিয়া, মই ৰখি আছোঁ, চলা খালাই নৰ'ব। চিনিয়ে বনাই ৰ, চিনিয়ে বনাই আজিকালি এটা কমন বিহু, মানে বাৰে বৰণীয়া চাব। বহুত মানুহ হৈছে। এরপরে যাও গাইস, এটা বহুত 10টা বাজিলে। এটা তন্ময় চাব যাব লাগে, তন্ময় বাদ দি আৰু বাই বাই। বহুত বিহু ইউজ আলো, বহুত তাতে আছে। আমি এক পাক ঘূৰি যাব লাগিব এনেকে। ও মাই ডগ, ইয়াতে আছে আমাৰ সিমান চাইকেল চলাই আছে সেক্সি বয়, আৰু পিছত আছে একো চিনি নাপায়, এটা বাৰ আছে মানে ব্লগাৰ আছে, ব্লগাৰ মৰা সুধা, মানে পথাৰ ৰাস্তা একো দেখা নাপায়, খালি মোক দেখা পাব। আপোনালোকে ৱেটিং কৰি থাকক। কি নাম আছিলে? তন্ময় শইকীয়া চাবলৈ পাহাৰীয়ে যাম মাজে মাজে। মানে লাইট দেখা হৈছে নে গাইছ? তাতে আছে মেইন প্ৰগ্ৰেমটো। আমি এক পাক ঘূৰিব আহিছোঁ মোৰ বা বিৰাট জ্ঞানী যে আমি। এই এটা পিছত আহি পাইছোঁ ৰ গাইছ। কেনে উঠাই নাই, এতিয়া নুঠে জানো। 12টা বাজব গেৰাণ্টি। কি খাই থাকা তই? তন্ময় চাবা মানুহ আহিছে, একদম মঞ্চৰ কাষতে আছোঁ। 25 তাৰিখ বুলি কেনে 26 তাৰিখ উঠিছে চালা। এনে মিছাতে ঠকাইছি আমাক। এনেকে ভালদৰে খাবাইছে, শান্তি দিয়ে মোক। Let's go. 1, 2, 3. Woo!
Thank you.